ৰহে দৈ টিপামৰে ভাদৈ ও শলগুৰি আঘোনিবাই তিনিওৱে ডিঙি ধৰি কান্দিলে ঐ সম্বন্ধত একোৱে নাই। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ আগত তিনিগৰাকী কৈৱৰ্ত মহিয়সী নাৰীৰ বিষয়ে ক'বলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। স্বৰ্গদেউ গদাধৰ সিংহ পূৰ্বতে গদাপাণি নামেৰে পৰিচিত হৈ থকা সময়ত চুলিকফা ওৰফে ল'ৰা ৰজাৰ ৰোষৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ বহু ঠাইত আত্মগোপন কৰিছিল। এইদৰে পলাই ফুৰোঁতে হঠাৎ এদিন ল'ৰা ৰজা সৈন্য আগত ধৰা পৰা অৱস্থা সৃষ্টি হৈছিল। এই অৱস্থাৰ পৰা তিনিগৰাকী কৈৱৰ্ত মহিলাই নিশ্চিত বিপদৰ পৰা গদাপাণিক উদ্ধাৰ কৰে। এই তিনিগৰাকী কৈৱৰ্ত মহিলা বুৰঞ্জীত পোহাৰী বুলি উল্লেখ আছে। ৰহদৈ, ভাদৈ আৰু আঘোনি। অসম বুৰঞ্জীত এনেদৰে উল্লেখ আছে: ৰহাত ৰহদৈ, টিপামত ভাদৈ, শলগুৰিত আঘোনিবাই। তিনিও ডিঙিত ধৰি তিনিও কান্দিলে, সম্বন্ধত একোৱেই নাই। অসমৰ পদ্য বুৰঞ্জী গদাপাণি ৰজা হৈ এই তিনিগৰাকী কৈৱৰ্ত মহিলা পৰম উপকাৰ সাধনত সন্তুষ্ট হোৱাৰ বাবে ৰহদৈ নামত নাজিৰা শিমলুগুৰিৰ ওচৰত ৰহদৈ আলি আৰু পুখুৰী নিৰ্মাণ কৰে। টিপামত ভাদৈ নামত আলি আৰু ভোগদৈ নামেৰে দল পুখুৰী নিৰ্মাণ কৰে। সেইদৰে শিৱসাগৰৰ শলগুৰিত আঘোনিবাই নামত প্ৰকাণ্ড পুখুৰী পাতি কৈৱৰ্ত মহিলাকেইগৰাকীৰ নাম ইতিহাসত যুগমীয়া কৰে। কেৱল এয়ে নহয়, গদাপাণি নগা পাহাৰৰ পৰা পাণ বেপাৰী ভেগ ধৰি ৰমণী নামৰ কৈৱৰ্ত মহিলা ঘৰত আশ্ৰয় লৈ থকা কথাও অসম বুৰঞ্জীত উল্লেখ আছে। এই ৰমণী নামতে গদাপাণি ৰজা হৈ চন্তক বজাৰখন সেই সময়ত উৎসৰ্গা কৰে। এইটো অতিকে প্ৰণিধানযোগ্য যে ওপৰত উল্লেখ কৰা কৈৱৰ্ত মহিলাকেইগৰাকীয়ে গদাপাণিক সেই সময়ত ল'ৰা ৰজাৰ সৈন্য কবলৰ পৰা অতি কৌশলেৰে ৰক্ষা নকৰা হ'লে তেওঁ বংশই 200 বছৰ কাল ৰাজ্য শাসন কৰিবলৈ সক্ষম নহ'লহেঁতেন। সেয়েহে সেই সময়ৰ জাতীয় জীৱনৰ লগতে ৰাজনৈতিক শৃংখলাত কৈৱৰ্ত মহিলাকেইগৰাকীৰ অৱদান অতিকে উল্লেখযোগ্য।